সকলোকে নমস্কাৰ জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। স্বাগতম জনাইছোঁ সকলোকে। আৰু ভিডিঅ'টো এতিয়াহে আৰম্ভ কৰিছোঁ খাই মেলি, আৰু দুপৰীয়া ভাত খাই মেলি আৰম্ভ কৰিছোঁ। ৰাতিপুৱাতে মই ভিডিঅ'টো আৰম্ভ কৰিবই নোৱাৰিলোঁ, আৰু এতিয়া ভাবিছোঁ আগফালে যাওঁ। ফুলনিখন কি অৱস্থা হৈ আছে, ফুলবোৰ টাবৰ এদিন পানী নিদিলে অৱস্থা বেয়া হৈ যায়। আৰু আপোনালোককো দেখাম কি আছে, চাব ব'লক এতিয়া। আৰু ভিডিঅ'বোৰ আপোনালোকক দিয়া হোৱাই নাই, মোৰ বহুত দেৰিকৈ দিয়া হয়। আৰু এতিয়া ভাবিছোঁ চেষ্টা কৰিম আৰু দিবলৈ পাৰোঁ নে নোৱাৰোঁ। বৰ এলাহ লাগে আচলতে। কি ল'মে পানীকে অলপ আগে, আৰু পানী দিলোঁ, অলপ পানী দিলোঁ। এজোপা মই কিন্তু নামবোৰ নাজানো দেই, ফুলবোৰৰ চবৰে নাম নাজানো, পাহৰি যাওঁ আচলতে। পানী ধুইছোঁ এজোপা, এইকেইটা যে একেভাগেই আছে আৰু কাহানিকে ডাঙৰ হ'ব। মাটি কঁঠালৰ নিচিনা ঘৰটো। এটা চৰাইদেউ মহোৎসৱৰ পৰা আনিছিলোঁ, একেভাগেই আছে। আৰু এইটো লাহেকৈ ওলাইছে, আৰু এইটো কুকুৰটোৱে মানে খাই দিলে ডাঙৰ। এজোপা ঢেকীয়া প্ৰজাতিৰ, আৰু স্পাইডাৰ প্লেণ্ট কৰি দি গৈছোঁ। আৰু এইবোৰ আৰু ফুল মানে চব পাতবাহাৰ, আৰু বেছিভাগ পাতবাহাৰ আছে। এইবোৰ এল'ভেৰা বহুত দিনৰ পৰা আছে। চব এল'ভেৰা মই বেছিকৈ ইউজ কৰোঁ মুখত, চুলিত। দেখাম বাৰু আপোনালোকক কেতিয়াবা। এইজোপাহে ভাল লাগিছে, জোপা বিৰাট ধুনীয়াকৈ ফুলিছে। দুজোপা আছে। এইবোৰ ফুলি গ'ল, আৰু বাগান ভেলিয়া বৰ ধুনীয়া ফুলিছিলে, অহা বছৰ ধুনীয়া হ'ব এইজোপা। এজোপা ধুনীয়াকৈ ফুলিছে। আৰু এইবোৰ তিয়ঁহ দিছে, মানে ময়ে দিছোঁ, আৰু জেওৰাখন তেওঁ ভেটি দিছে, আৰু লগা নাই এতিয়ালৈকে। এইজোপা মচন্দাজোপা ধুনীয়া হৈছে। চন্দা এইজোপা ৰ'দত ৰঙা পৰি যায়, এতিয়া নহয়, এইটো ঠাণ্ডা দিনৰ হয়। এইবোৰ বেঙেনা লাগিছে, এনেকৈবোৰ কাৰ্টুনত, বিলাহী কাৰ্টুন। এইবোৰ ফুলিয়ে গ'ল, আৰু শেষ ফুলি। এজোপা আৰু ভেকুৰী জলকীয়া লাগিছে। আৰু এইবোৰ বেঙেনা এনেকৈ লাগি আছে, কিন্তু বেমাৰ লাগিছে। তাৰপিছত এইবোৰ ফুলিয়ে গ'ল, আৰু এইবোৰ আছিলে ভালেমান এনেকৈ। তাৰপিছত এইবোৰ ভেন্দি হৈছেহে আৰু নতুনকৈ। তাৰপিছত জলকীয়া, আৰু এইবোৰ ভেন্দি লাগিছে, আৰু এইবোৰ দেখিছে বেমাৰ লাগিলেই। এজোপা বেঙেনা, এজোপা খালোঁ আগতে। এজোপাও মচন্দা কয়নে, মচন্দা এইবোৰ। আৰু তাৰপিছত এজোপা হৈছে নাইট কুইন। তাৰপিছত এজোপা কি কয় জানো, এইবোৰ চব পাতবাহাৰ। এইজোপা
কলগছৰ দৰে এজোপা মানি প্লেণ্ট গৈ আছে আৰু ওপৰলৈ এজোপা নামবোৰ একেবাৰে নাজানো দেই মই চব স্পাইডাৰ প্লেণ্ট এনেকৈ ওলমাই ৰাখিছোঁ এজোপা ওলমি দিছোঁ এজোপা নামটো নাজানো দেই স্নেক প্লেণ্ট এইবোৰ আঁতৰৰ পৰা দেখাই দিছোঁ আৰু দেখিছোঁ এন্থুৰিয়াম এইবিলাকে আৰু এতিয়া ভিতৰত থকা এই ফুলবোৰত পানী দি লওঁ ভিতৰত থাকিলে এনেকৈ মানে পাতবোৰ কিবা লেৰেলি যায় আৰু সেইটো কাৰণে এনেকৈ পানী স্প্ৰে কৰিব লাগে আচলতে বৰষুণ দিলে মাজে মাজে বাহিৰলৈ উলিয়াই দিব লাগে পাহৰিয়ে থকা হয় কেতিয়াবা দিওঁ আৰু মনত পৰিলে আৰু পানী দি লওঁ পানী দি লৈ কি কৰোঁ চাই থাকিব ভিডিঅ'টো আৰু এইখিনি হ'ল স্পাইডাৰ প্লেণ্ট মানে বহুত হৈ গ'ল মোৰ বাহিৰত আৰু এইকাৰণে কাটি এনেকৈ ফ্লেমৰ টেমাকেইটা ইমান ধুনীয়া আৰু এনেকৈ থৈ দিছোঁ সেইকাৰণে সজাই কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি আৰু মাটিত নিদিলেও তাৰমানে এনেকৈ পানী দি থ'লে ধুনীয়াকৈ পোখায় আৰু একেবাৰে সোনকালে হয় এইটো একেবাৰে সহজতে হয় এইটো স্পাইডাৰ প্লেণ্ট আৰু আজি সন্ধিয়া মই বনাবলৈ লৈছোঁ পোহা আৰু বহুতে এইটো চিৰাৰ পোলাও বুলি কয় এনেদৰে এইবোৰ চব লৈ লৈছোঁ আৰু আচলতে আজি ল'ৰাক দিবলৈ একো নাছিলে সেইটো কাৰণে এনেকৈ আৰু মিঠা খাই বেয়া পায় সেইকাৰণে নিমখীয়াকৈ এনেকৈ চিৰাকে বনাই দিলোঁ অলপ ঘিউ দি দিছোঁ খাই মেলি ল'লোঁ এতিয়া বজাৰৰ পৰা আহোঁগৈ বস্তু অলপ আনিবলগীয়া আছে আৰু ল'ৰালৈকৈ যাওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেলটো টিপি অল কৰি দিব বজাৰৰ পৰা আহি আকৌ ভিডিঅ' কৰা নহ'লে ভাগৰ লাগিলে আৰু সেইকাৰণে আপোনালোকক ৰাতি থালিখনকে দেখালোঁ এয়া মাছৰুম বনাইছোঁ এনেকৈ খাই লওঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই